হাই গাইজ, আজি এখন হোটেলত আহিলোঁ এটা পাৰ্টি খাবৰ কাৰণে। ইয়াত মানে অনবৰতে কি হয়, ছিংগাৰ লাগি থাকে, ছিংগাৰে গান গাই থাকে। হোটেলখন চাওকচোন, বহুত ভাল লাগিছে মানে ইয়াত আহি পেলাই। আপোনালোক এতিয়া আহিব হা। ইয়াত দেখিছে এজন ছিংগাৰে গান গাই আছে। মই হোটেলখনৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ। হোটেলখনৰ পৰিৱেশটো বিৰাট ধুনীয়া আৰু বহুত ভাল লাগে। এতিয়ালৈকে আমাৰ খানা পোৱাহি নাই, খানা খালি অৰ্ডাৰহে হৈছে, আহি পোৱাহি নাই। ইয়াত ছিংগাৰজনে গান গায়ে আছে। হাই গাইজ, এইটো কাউণ্টাৰ হয়, এইটো CCTV হয়, এইটো CCTV হয়, এইটো কাউণ্টাৰ হয়। ইয়াতে গণেশৰ মূৰ্তি ৰাখিছে, গণেশৰ মূৰ্তি আছে। এইবিলাক চাওক, পৰিৱেশটো কি ইমান ধুনীয়া পৰিৱেশ নহয়, মানে ক'ব লাগিব। পূৰা AC লগাই আছে, DJ লাগি থাকে, অনবৰতে গাই থাকে। ইয়াত চাব না, এই মানুহবিলাকে খায়ে আছে হা। আপোনালোক আহিব কেতিয়াবা। লিষ্টটো আহি গ'লে, খানাটো আমাৰ আহি গ'লে মই আপোনাক কি কি বনাইছোঁ, কি কি মানে অৰ্ডাৰ কৰিছোঁ চব জনাই দিম বাৰু দেই। খাদ্যবিলাক আহি গৈছে গাইজ, হৈছে এয়া আছে ফেমিলি ৰেষ্টুৰেণ্ট হয়, গুৱাহাটীত আছে। কেতিয়াবা আহিব ৰেষ্টুৰেণ্টত। ঠিক আছে, বাই।